दुलाराय आसाम मिड डे मिल ओंखाम संग्राफोरनि दान बान्था बारा नांगौ आरो एनजिअनो ओंखाम संनायखौ होनो मोना दाबिजों धरना हाबाफारि बानजायदों। दुलाराय आसाम मिड डे मिल ओंखाम संग्रा सिडली ब्लक कमिटिनि बानजायनायाव दिनै बेंटलनि गुदि सोलोंथाइ मावख'नि लांगोनायाव धरना होनाय हाबाफारि बानजायनायजों लोगोसे आसामनि गिबि मन्थ्रिनो गांसे गोसोखांलाय गथायो गुदि सोलोंथाइ मावख'गिरिनि आखायाव। बे धरना हाबाफारि आरो गोसोखांलायनि गेजेरजों सिडलीनि ब्लक कमिटिनि मिड डे मिल ओंखाम संग्राफोरा दानबान्था बारायनानै दानसेयाव 24,000 रां लोगोसे 12 दाननि दानबान्थाबो मोननांगौनि दाबि खालामो। लोगोसे ओंखाम संनायखौबो एनजिअनो होनो मोना होननानै दाबि खालामदों। जोंनि दिनैनि बे लामायाव ओंखारनायनि ओंथियानो जाहैबाय जों दिनै 16 बोसोरानो जानानै थांबाय। जोंनि संनाय मिड डे मिलनि खामानिया दिनैसिमबो जोंखौ सरकारा नायफिनाखै। दिनै जोंनि बिथनखौबो बारायनानै होआखै। बेजों लोगोसे जोंखौ होखारनानै एनजिअनो होनो नागिरदों आरो बेजों लोगोसे जोंनो दासिमबो 12 मासनि दरमाहाखौ होआखै नैबेनि थाखाय। आरो बेजों लोगोसे जेनेबा जोंनि खस्थ' खालामनायनि फिथाइखौ जों मोननो लुबैदों। मोननानै जाहाथे जों मोजाङै मावलांनो हायो आरो बेजों लोगोसे जोंनि बे खामानिखौ जाहाथे एनजिअनो होआ आरो बेजों लोगोसे जोंनो बिथनखौ बारायनानै होयो। बिथन बारायनायजों लोगोसे जोंनि मोननांगौ दरमाया जाहाथे 12 मासनि जायो। जों दा बर्थमान 10 मासनिल' मोनो। नैबेनि थाखायनो जों दिनै जोंनि बे ब्लकआव धरना खालामनो फैदों। बिथनखौ ओरैनो जों दा 24,000सिम बारायजानो लुबैदों। आरो जोंना ओरैनो बेयाव स्कुला गैयाबाबो 300थानि खाथियाव दङ। ओरैहाय जोंनि ओरै सिडलीनिफ्राय लानानै ओरै सान्थिपुर ओरै अगुरि फाथाबारि जोंनि बेंटल काजलगाव बिलासपुर रुनिकाटा जों थारमाने बेखौ कर'ना भाइरासनि थाखाय जों जेबो गिनाय फैयाखै। मानो होनोबा जोंनो दिनैसिमबो बिथनखौ होआखै। बिथना दिनै 5 मास जालांबाय। बे बिथनखौ मोननो थाखायनो जों दिनै बे धरनाखौ लादों। आरो जों सरकारनिसिम मा बुंहरनो सानो? सरकारनिसिम जों बेखौनो खावलायो जे जोंनि मोननांगौ फैसाखौ जाहाथे जोंनो थाबैनो बहननानै होयो आरो बेजों लोगोसे जोंनो 12 माससिमनि फैसा होयो आरो जोंनि खामानिखौ सरकारि खालामो। बेजों लोगोसे एपइन्टमेन्ट होयो। দুজন কর্মচারী ইউনিয়ন আমি চিৰাং জিলা সিডি ব্লক অন্তৰ্গত আমি আজি বিইঅ অফিচৰ সন্মুখত আজি আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আৰু এইটো আমি 7টা বিষয় লৈ আমি আজি আন্দোলন কৰিব লগা হৈছে। এইটো হ'ল আমাক 1 নম্বৰ হ'ল আমাক দৰমহাখিনি আমাক 24,000 টকা কৰিব লাগে মাহে। আমাক যিটো কষ্ট কৰি আমি ল'ৰা ছোৱালীক স্কুলত ভাত বনাই ইমান পবিত্ৰ পৰিচ্ছন্নতা কৰি আমি চাফ চিকুণ কৰি আমি ৰন্ধা বাঢ়ি কৰি খুৱাই আছোঁ। আমাক মাহে আমাৰ 24,000 টকা দৰমহা ধাৰ্য কৰিব লাগে। আৰু ইমান লকডাউনৰ ভিতৰত আমাৰ দুখীয়া মহিলাবিলাকক আজি এই কৰোণাৰ সময়ত বহুত দুখীয়া মানুহবিলাকক ইহঁতে চৰকাৰে সহায় সাহায্য কৰি আছে। কিন্তু আমি দুখীয়া মহিলা আজি আমি চৰকাৰৰ কৰ্মচাৰী হৈ আজি আমাৰ যিখিনি মাননি 1500 টকা মাননি দিয়ে সেই মাননিখিনি আজি আমি 5 মাহৰ পৰা আমি মাননিখিনি পোৱা নাই। এই মাননিখিনি আমাক সোনকালে আমাক ওলাই দিব লাগে। এইটো লৈ আমি আন্দোলন কৰিছোঁ। আৰু আমাৰ ৰন্ধন কৰ্মচাৰীৰ যিখিনি অলপখিনি মাননি দি থাকে ইয়াৰ ভিতৰত আমাৰ বিজেপি চৰকাৰে বহুত দুৰ্নীতি ৰাজনীতি কৰি আমাৰ কামটো এই এনজিঅ'ৰ হাতত দি আছে। আৰু এনজিঅ'ৰ পৰা আমি বহুত কষ্ট কৰি হ'লেও আমি এনজিঅ'ৰ পৰা অলপ বচাই লৈ আহিছোঁ। এতিয়া আৰু দুৰ্নীতি কৰি আছে। গুৱাহাটী আমিনগাঁৱত এটা কেন্দ্ৰীয় ৰন্ধনশালা বনাই আছে। তাৰ পৰা ইহঁতে পৰিচালনা কৰি প্ৰত্যেক জিলাই ৰন্ধনশালা বনাই
ইহঁতে এইটো পৰিচালনা পেকেট ছিষ্টেম কৰিব কিন্তু এইটো যদি কৰিব লগা হয় আমাৰ ল'ৰা ছোৱালীবিলাকে পুষ্টিকৰ খাদ্য নাপাব ইহঁতে কেতিয়া ৰান্ধিব কেতিয়া স্কুলত দিব কেতিয়া ল'ৰা ছোৱালীয়ে খাব এই বস্তুগিলা গোন্ধ ওলাব বেয়া হৈ যাব পচিব সেইবিলাক খাদ্য খালে আমাৰ ল'ৰা ছোৱালীবিলাকৰ বেমাৰ হ'ব পাৰে সেইকাৰণে আমি স্কুলত যাই আমি ভালকৈ চাফা কৰি আমি দালি চাউল ধুই চাফা কৰি আমি ভালকৈ ভাত বনাই গৰম গৰম আমি খুৱাই আছোঁ কিন্তু এতিয়া ল'ৰা ছোৱালীবিলাকে পুষ্টিকৰ খাদ্য পাই আছে কিন্তু যেতিয়া আমি সিহঁতে ঠিকাদাৰৰ হাতত দিব তেতিয়া কিন্তু ল'ৰা ছোৱালী পুষ্টিকৰ খাদ্য নাপাব সেইকাৰণে আজি যাতে আমাৰ ৰন্ধন কৰ্মচাৰীক যাতে 16 বছৰৰ কামৰ মজুৰি যাতে আদায় দিয়ে আমাক 24,000 টকা আৰু ৰন্ধন কৰ্মচাৰীক যাতে বাহাল ৰাখে সেইকাৰণে আমি এই কাৰ্যসূচীত ওলাই আহিছোঁ আৰু ৰন্ধন কৰ্মচাৰীক যাতে মাহে আমাক 10 মাহৰহে পইচা দিয়ে 16 বছৰৰ পৰা ইমান কষ্ট কৰি আমি কাম কৰি আছোঁ কিন্তু প্ৰত্যেকটা কৰ্মচাৰীবিলাকক 12 মাহৰ টকা দিয়ে কিন্তু আমাক দুখীয়া ৰান্ধনীবিলাকক মাত্ৰ 10 মাহৰহে পইচা দিয়ে কাৰণ ইহঁতৰ ভিতৰত বহুত ৰাজনীতি ৰৈ আছে 12 মাহৰ দিলে আমাৰ এইটো কাৰ্যকৰী কৰিব লাগিব সেইকাৰণে আমাক দৰমহা মাত্ৰ 10 মাহৰ হৈ দিয়া আছে কিন্তু আমি এইটো জনাই আছোঁ চৰকাৰক যাতে আমাক 12 মাহৰ দৰমহাখিনি যাতে দিয়ে সেইকাৰণে আমি তাৰপিছত আমাৰ ৰন্ধন কৰ্মচাৰী 10 বছৰত এটা যদি কোনো কৰ্মচাৰী কোনো যদি এটা ডিপাৰ্টমেণ্টৰ কাম কৰে 10 বছৰলৈকে এটা এনে কাগজৰ কলমত থাকে তাৰপিছত এই কৰ্মচাৰীবিলাকক 10 বছৰ পিছত ইহঁতে চৰকাৰী কৰ্মচাৰী হৈ যায় কিন্তু আমি 16 বছৰৰ পৰা কাম কৰি আছোঁ এতিয়ালৈকে আমাৰ কৰ্মচাৰীবিলাকক চৰকাৰী কৰ্মচাৰী হিচাপে কোনো স্বীকৃতি বা কোনো নিযুক্তি পত্ৰ দিয়া নাই সেইকাৰণে আমি আজি ওলাই আহিছোঁ যাতে আমাৰ প্ৰত্যেকটা স্কুলৰ ৰান্ধনীবিলাকৰ 5 চনৰ পৰা কাম কৰা ৰান্ধনীবিলাকক এটা কৰি নিযুক্তি পত্ৰ দিয়ে যাতে চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যাতে আমাৰ যিকেইটা দাবীত ভিত্তিত আজি আমি জনালোঁ এই দাবী ভিত্তিৰ প্ৰতি সিহঁতে দায়িত্ব গুৰুত্ব দি যাতে আমাৰ এই কামখিনি আমাক যাতে এভাৰমেণ্ট বা আমাৰ দাবীকেইটা মানি লয় আমাৰ দৰমহাখিনি বৃদ্ধি কৰে আৰু এইখিনি জনাই আছোঁ যাতে ইহঁতে আমাৰ এই স্মাৰক পত্ৰ আজি বিৰ জৰিয়তে আজি স্মাৰক পত্ৰখন প্ৰদান কৰিম এই স্মাৰক পত্ৰখন নিশ্চয় আমাৰ চৰকাৰৰ ওচৰত যাই পাব যাতে এই পোৱাৰ পিছত যাতে আমাৰ চৰকাৰে যাতে আমাৰ প্ৰতি লক্ষ্য দায়িত্ব কৰি আমাৰ দাবীগিলা যাতে মানি লয় সেইখিনি কৈ আমাৰ চমু বক্তব্য মই সামৰি মাৰিলোঁ